Hey guys, good morning. মই এতিয়ালৈকে উঠাই নাই, এতিয়া বাজিছে 7টা। তো মই আজি আপোনালোকক লৈ যাম জিয়ান কলেজ বক। তো বকৰ পৰা অলপ ফুৰি আহোঁ। তো ব্লক বক। তো তাৰ আগতে মই অলপ ৰেডি হৈ লওঁ। বন্ধুসকল, মই একদম ৰেডি, এতিয়া যাম। তো মই মোৰ পেটত যিমান যি দিব লাগে দিছোঁ। এতিয়া অলপ দোকান খুলি লওঁ ৰ'বা। দোকানটো খুলিলোঁ। এতিয়া এইটো ল'ব লাগে। তাৰপিছত এইটো ল'ব লাগে। দিবই লাগিব। তো এতিয়া এইটো মই মোৰ যিটো পংখীৰাজ, তো এইটো হ'ল মোৰ পংখীৰাজ। তো ফাইনেলি দিল। তো এতিয়া আৰু মোৰ পংখীৰাজৰ বিষয়ে কি ক'ম, আপোনালোকে সকলোৱে জানে। তো এতিয়া বাইকত উঠিলোঁ। এতিয়া চাবিটো দি লওঁ ৰ'বা। এতিয়া চাবিটো দিলোঁ। এতিয়া ফাইনেলি গতি কৰিম ব্লক। বন্ধুসকল, আহি ডেকাচাং বজাৰ পালোঁ আৰু এইটো হ'ল ডেকাচাং হাইস্কুল। তো এতিয়া ব্লক। বন্ধুসকল, এতিয়া আমি পাইছোঁ নিউলডোবা। এইটো হ'ল নিউলডোবা ব্ৰিজ, চাওক আপোনালোকে। তো এতিয়া আমি গৈ আছোঁ লাহে লাহে। আপোনালোকে থাকক মোৰ লগত। মই এতিয়া পামেই আৰু ডাইৰেক্ট জিয়ান কলেজ। বন্ধুসকল, জিয়ান কলেজত গৈ আছোঁ। কিয় গৈ আছোঁ এতিয়ালৈকে কোৱা নাই। তো আজি বহুত ডাঙৰ এটা প্ৰগ্ৰাম হৈ আছে, অৰ্থাৎ ফেচাছ হৈ আছে। আৰু মই এতিয়ালৈকে জিয়ান কলেজটো দেখা নাই। বহুত ডাঙৰ জিয়ান কলেজ, অসম সমষ্টিৰ ভিতৰত আটাইতকৈ ডাঙৰ কলেজ আৰু ভাল কলেজ। সেইকাৰণে গৈ আছোঁ। তো আপোনালোকে চাই থাকক, আপোনালোকে মোৰ লগত চাব পাৰিব সেইটো জিয়ান কলেজ, যিটো বহুত ডাঙৰ অসম সমষ্টিৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ভাল কলেজ। তো বলক। বন্ধুসকল, গাঁৱলীয়া ৰাস্তাত বাইক চলালে আচলতে বহুত ভাল লাগে। চাওক আপোনালোকে, দুয়ো কাষে গছ গছনি। বাইকটো বন্ধ হ'ল কিয় বন্ধ হ'ল? বন্ধুসকল, কি ক'ম, এটা প্ৰব্লেম হৈ গ'ল, বাইকৰ তেল শেষ। অলপ সন্মুখতে দিব। তো এইখিনি খোজকাঢ়ি গৈ আছোঁ আমি। মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ। সেইটো হ'ল, আপোনালোকে ভাবি আছে যে দোকানৰ পৰা তেল উঠাই লৈ আহিলে বাইকত, তথাপি তেল শেষ হৈ লৈ গ'ল কিয়? তো আচলতে মোৰ বাইক যিটো, সেইটো মোৰ যিটো পংখীৰাজ, সেইটো মই ডেকাচাং বজাৰত ৰাখি থৈ আহিছোঁ। বাইক তাৰ পৰা চেঞ্জ কৰিও বেলেগ বাইক একটা লৈ আহিছোঁ। সেইকাৰণে এনেকুৱা হ'ল আৰু আপোনালোকে বেয়া নাপাব। তো বলক, এতিয়া মই আছোঁ আলেকজাৰী। এতিয়া মই আছোঁ আলেকজাৰী। তো বলক, আৰু অলপ গ'লে পাম। বন্ধুসকল, আপোনালোকে জানেনে নাই নাজানো। সেইটো হ'ল বক সমষ্টি মানে গাঁৱলীয়া এলেকা। বক সমষ্টি মানে এনেকুৱা ধাননি পথাৰ, সেউজীয়া ধাননি পথাৰ। তো বহুত বহুত ভাল লাগে। ফাইনেলি আপোনালোকক লৈ আহিলোঁ বক জিয়ান কলেজ। তো স্বাগতম জনাইছোঁ জিয়ান কলেজ। তো এতিয়া ভিতৰত সোমাই যাওঁ। বন্ধুসকল, আপোনালোকক ৱেলকাম জনাইছোঁ জিয়ান কলেজৰ তৰফৰ পৰা। যিহেতু মই আপোনালোকক লৈ আহিলোঁ, তো পোনপ্ৰথমে কলেজটো চাই লওঁ ভালদৰে। তো এইটো হ'ল জিয়ান কলেজ। বন্ধুসকল, আহক তেনেহ'লে আমি অলপ ভিতৰত সোমাই যাওঁ। ভিতৰৰ ফালৰ পৰা কেনেকুৱা লাগে,
কিমান অট্টালিকা, কিমান ঘৰ, কিমান বিল্ডিং আছে, কিমান ফেচিলিটি আছে সকলো দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। তো এইটো হ'ল ভিতৰত সোমাই যোৱা যিটো ৰাস্তা, সেইটো ৰাস্তাত আমি সোমাই আছোঁ। তো আপোনালোকে চাওক কিমান মানুহ আৰু কিমান ধুনীয়া লাগিছে, বা চাওক কিমান চাৰিতলা বিল্ডিং আৰু কি অট্টালিকা, কি ঘৰ, ডাঙৰ ডাঙৰ ঘৰ আপোনালোকে চাওক, চাৰিওকাষে ঘৰ, কিমান ডাঙৰ কলেজ। ইমান ডাঙৰ কলেজ বুলি মই কল্পনা কৰা নাই, মই ভবাই নাই ইমান ডাঙৰ কলেজ। এইটো কি লিখিছে বেনাৰত, তো আপোনালোকে চালেই কি লাগিছে, মই আৰু কি ক'ম, এতিয়া আৰু ক'বলৈ টাইম নাই। তো আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া। তো এতিয়া আপোনালোকক লৈ যাম পোনে পোনে প্ৰগ্ৰাম চোৱাৰ কাৰণে। তো সেইফালে সেইটো ফিল্ডত প্ৰগ্ৰাম হৈ আছে বন্ধুসকল, আপোনালোকক নিশ্চয় একদম JN কলেজৰ ভিতৰত আহি সোমাই দেখুৱালোঁ, ভিতৰত যিটো পৰিস্থিতি সেইটো দেখুৱালোঁ। চিৰণী কোঠাত যাব পৰা নাই, চিৰণী কোঠাত যাব নোৱাৰিম আজি। তো ব্লক প্ৰগ্ৰাম চাওঁ, ৰ'ব তাৰ আগতে মই এইটো দেখুৱাই দি আছোঁ। এইটো পৰিৱেশ, এইটো হ'ল JN কলেজৰ পিছফালৰ পৰিৱেশ। কেনেকুৱা পৰিৱেশ চাওক আপোনালোকে, ইয়াত টয়লেটখানা আছে, সকলোবোৰ আছে, আৰু এইফালে জিৰণি ল'ব পাৰে ল'ৰা ছোৱালীসকলে। তো ব্লক এতিয়া প্ৰগ্ৰাম চাওক বন্ধুসকল। আৰু এটা বস্তু দেখুৱাৰ কাৰণে মই পাহৰি গৈছিলোঁ, এইটো হ'ল JN কলেজৰ হোষ্টেল, ছোৱালী হোষ্টেল। এইটো তো কাষতে এটা ফিল্ড আছে ডাঙৰ, তাৰ সিফালে কলেজখন। আপোনালোকে যিটো হোষ্টেল দেখিলে, এইটো হ'ল একমাত্ৰ হোষ্টেল, গাৰ্লছ হোষ্টেল বা ছোৱালী হোষ্টেল বা ছাত্ৰী নিবাস। তো এইটো একদম যিটো কলেজ, যিটো বকৰ যিটো JN কলেজ একদম কাষতেই এইটো এটা ফিল্ড আপোনালোকে দেখিবলৈ পাইছে। এই ফিল্ডৰ সিফালে কলেজটো আৰু ইফালে হোষ্টেলটো আছে। তো আপোনালোকে যদি আহিব বিচাৰে কেতিয়াবা এইখন কলেজত পঢ়িবলৈ ইচ্ছা কৰে, তেনেহ'লে এইখন হোষ্টেলৰ পৰা পঢ়িব পাৰিব। তো দেখুৱাই দিলোঁ বন্ধুসকল, আহক আপোনালোকে মোৰ পিছে পিছে আহক। তো এতিয়া গৈ আছোঁ, এইটো হ'ল গেট, এইটো গেটেৰ মাজেৰে আমি গৈ আছোঁ। বিলি দি মানুহক হৰুৱাই দি গৈ আছোঁ। তো কিমান মানুহ হৈছে, কিমান ছোৱালী, বহুত কেৱল মাত্ৰ ছোৱালী বেছি দেখা গৈ আছে। আৰু তো কিমান এনজয় হ'ব, তো আজি অলপ এনজয় কৰোঁ। এতিয়া কিমান মানুহ চাওক আপোনালোকে, আমি অসমীয়া বিহুতে বলিয়া ৰাভাসকলৰ অন্যতম প্ৰধান উৎসৱ হৈছে বাইখু। ঘাইকৈ ইয়াৰ সৈতে জড়িত হৈমাৰু আৰু চাথা নৃত্য গীতৰ বাবে লোকসাহিত্যৰ দিশত বিশেষভাৱে চৰ্চিত হৈ আহিছে। বন্ধুসকল, আপোনালোকক লৈ আহিছোঁ। তো কেনেকুৱা লাগিছে, নিশ্চয় বহুত ভাল লাগিছে। সকলোলৈকে মোৰ ফালৰ পৰা মৰম জনাইছোঁ আৰু নৱাগত সকলোলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ। Thank you.
বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই অকণমান ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল চাওক কিমান মানুহ 80% মানুহ ছোৱালী চাওক ইমান মানুহ মই কেতিয়াও দেখা নাই বন্ধুসকল বলক ঘৰত উভতি যাওঁ কিয়নো প্ৰগ্ৰাম শেষ বুলি ঘোষণা কৰি দিলে এতিয়া আমন্ত্ৰিত শিল্পী বৰ লৈ গৈ আছে তো জিএন কলেজ টাটা বাই বাই